আধ্যাত্মিক কাৰ্যভাগী শুভ উদ্বোধন আৰু একেলগে যাত্ৰা কৰাৰ প্ৰাক মুহূৰ্তত মাননীয় সাংসদগৰাকী মানগাঁও পঞ্চায়তৰ তৰফৰ এখন ফুটাং গামোচাৰ আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। এই ৱাৰ্ড সদস্য আমাৰ কুমবাং ডাঙৰীয়ানীয়ে গামোচাখন সম্বৰ্ধনা জনাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু লগতে সকলোৰে ওচৰত মাননীয় সাংসদগৰাকীক আমি চিনাকি কৰাই দিছোঁ। এয়া মাননীয় সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া। সকলোৱে জোৰকৈ এজাৱৰী হাত চাপৰি দিয়ক। সমগ্ৰ লখিমপুৰ লোকসভা সমষ্টিত তেওঁ একেৰাহে পদযাত্ৰা কৰি আছে, অমিত যাত্ৰা তেখেতে কৰি আছে। প্ৰতিনিধিসকল উপস্থিত পঞ্চায়তৰ আমাৰ প্ৰতিনিধিসকল সঞ্জয় কাটি ডাঙৰীয়া, সমীৰণ ডাঙৰীয়া, ইয়াত উপস্থিত মূলেন্দ্ৰ মৰাণ ডাঙৰীয়া, বিভিন্ন ৰাজনৈতিক দলৰ সদস্যসকল, বিশেষভাৱে অভিভাৱক লোৱা জীৱিকা সখী বাইদেউসকল, আত্মসহায়ক গোটৰ সদস্যসকল আৰু উপস্থিত আই মাতৃসকল, বিশেষকৈ মই সকলোকে ধন্যবাদ জনাইছোঁ এই কাৰ্যসূচীৰ বাবে আৰু স্বাগতমো জনাইছোঁ। বেছি দীঘলীয়া নকৰোঁ। আমি সকলোৱে 1-1.5 কিলোমিটাৰে হ'ব সেইখন জেগাত আমি খোজকাঢ়ি প্ৰত্যেকৰ ঘৰৰ পৰা অলপ আমি মাটি সংগ্ৰহ কৰি আমি এই মাটি দিল্লীলৈকে পঠাম, য'ত অমৃত ভাটিকা অৰ্থাৎ অমৃত বন এখন তাত দিল্লী আমাৰ ইণ্ডিয়া গেটৰ ওচৰতে হ'ব। আৰু এই কাৰ্যসূচীটো বিশেষভাৱে স্বাধীনতা আন্দোলনত যিসকলে প্ৰাণ আহুতি দিলে, আৰু 2047 চনত আমাৰ দেশখনক বিকশিত কৰাৰ কাৰণে এই বিশেষ কাৰ্যসূচীটো লোৱা হৈছে। গতিকে মই সকলোকে এই অংশগ্ৰহণ কৰাৰ কাৰণে ধন্যবাদ জনাই মই কাৰ্যসূচীটো শুভাৰম্ভ হোৱা বুলি কৰিলোঁ। ধন্যবাদ। আহক সকলোৱে একেলগে। অসমের বতাহত অমিয়া মাধুরী রেডি করে সকল পাঠক বুকু পাতি দিবলে ভয় আমি নকৰো
এই মাটিতে জনম ললো এই মাটিতে খৰগ ৰাখিছো ভগৱতী দিবলৈ হয় আমি নকৰো এই মাটিতে জনম ললো এই মাটিতে খৰগ ৰাখিছো একেলগে হাতে হাত ধৰি Oh,